তোমার হেল্ল' এভৰিৱান আজি গৈ আছোঁ আমি ধুবুৰীলৈ মানে আমাৰ পুৰণি গাঁৱলৈ আইতাহঁতৰ ঘৰলৈ আৰু এইফালে আমি পিলপিলিত উঠি ল'লোঁ আৰু হঠাৎকৈ কিয় আইতা ঘৰত যাব লগা হ'ল আপোনালোকে লং ভিডিঅ'টো চালে গম পাব আৰু এতিয়া গৈ আছোঁ এটা কাৰণত যে তাৰ মানে এটা অসুখ হৈছে তো কবিৰাজ এটাক দেখাব লাগে সেইটো কাৰণে আমি গৈ আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ কৰি আছোঁ আৰু এনেকৈ মানে গৈ আছোঁ এতিয়া গৈ পোৱা নাই গৈ পাওঁতে মানে 3-4 ঘণ্টামান লাগে আৰু দেই গাইস এইটো বা কোন জায়গা আহি পালো ইয়াত এইটো বা কোন হয় ইয়াত লেখা আছে চাগে বহুত ধাক্কা বহুত টানা বানা খাই পেলাই এয়া একদম সুন্দৰ সুন্দৰ নজাৰা একদম দেখিবলৈ একদম ভাল লাগে কিন্তু দে ৰাস্তাবিলাক চাহ এইপিনে কিহৰ ফাৰ্ম এই মুৰ্গীৰ ফাৰ্ম এইটো হ'ব পাৰে আৰু সেইটো গাঁৱলীয়া হয় তো পৰিৱেশটো চাওক কিমান ধুনীয়া লাগে এইপিনে ৰাস্তাবিলাক চাওকচোন কিমান পৰিষ্কাৰ আছে আৰু আমাৰ ফালে ৰাস্তাবিলাক পকা লগা মানে বেয়া পকা লগা চাহ মা আৰু সি গৈ আছে কি ধুনীয়া লাগি আছে নহয় আৰু এইবিলাক চাওক কঁঠাল গাছবিলাক সৰুখিনি কঁঠাল গাছ ইমান ধুনীয়া একদম আৰু ইপিনে চাওক এয়াই হ'ল গাঁৱলীয়া পৰিৱেশ চাওক কিমান গীতা ওলাই আহিছে বল খেলাবলে হা ইয়াত আমাৰ পুৰণি ঘৰ আছে তাতে আহিলো এয়া চাওক ভাইটি ভণ্টি ধুনীয়া ধুনীয়া একদম ফুটবল খেলিব ওলাইছে এইগিলা কচু বাগান না আৰু এইগিলা হৈছে কচু এইগিলা কচু তো বৰা খাওঁ যে আমি এইটো কচু একদম বৰা খাবলৈ যা মজা লাগি ৰে ভাই খাই থাকো আমি না কোনটা গাইস এইটো মানে ইয়াত এনেকাকে সেইলৈকে বোলে মাটি আছিলে কিন্তু বিক্ৰী কৰি দিলে সেইটো বেয়া কৰিছে একদম আৰু এইপিনে শুই পেলাইছে অলপ ডাঙৰে হৈ গ'ল আৰু এইপিনে ইয়াত মানে নানা ধৰণৰ চব্জি টব্জি হয় ইয়াত জিকা হৈ আছে প্লাছ সেই যে কচুটো দেখাইছে নহয় সেইটো কচু সেই কচুটো কি ধুনীয়া লাগে খাবলৈ জানা ইয়াৰ ওচৰৰ পৰা দেখুৱাই আছো একদম ডাঙৰ ডাঙৰকে হৈ যায় সেনেকে জুম কৰিছো কচুৰ বাগান আহিয়ে দেখাবলো খুৰাহঁতৰ ঘৰ তোমাৰ আলু বাগান তাতে কি বিঘা আছে মাটি গাইস ইয়া হল আমাৰ মানে ইয়াৰ মুহূৰ্ত তাতে ঘৰ তো ইয়াৰ মানে পুৰাণা এইটোই গাঁও মানে দেউতাৰ হয় এইটো গাঁৱটোৰ নাম হৈছে খুদনামাৰি সৰি মিষ্টেক খুদনামাৰি এইটো হল আমাৰ দেউতাৰ ভাইয়েকৰ ঘৰ মানে খুৰাৰ আৰু
দেখিবলৈ বঢ়িয়া একদম মানে বঢ়িয়া ধুনীয়া লাগে এইপিনে একদম এই খেতিবিলাক আছে আৰু